Hey guys, আমি যি না মহো খেলবা গেছিলো তাৰে যি খানাৰ প্ৰিপাৰেশ্যন চলিছে তে বলক একবাৰ চাই আহোঁ কোন কি কৰিছে মই নিগলি খানা ক'ব হে গাইজ চাই আহোঁ বলক বিছনাৰ পৰা উঠিয়ে ৰাতিপুৱাই মুখখন ধুই খানাৰ ফালে দৌৰিছোঁ ক'ৰবাত আৰু কিবা মিছ হৈ যায় যদি খানা বুলি গম পোৱাৰ পিছত আৰু ঘৰত বহি থাকিব পাৰি নেকি নাকে মই ভাই নৰোঁ সেইকাৰণে ৰাতিপুৱা উঠি একবাৰ চাব আহিছোঁ কি চলি আছে আৰু কোনো নাই অঁ এতিয়া আহিছোঁ আমি খৰিৰ বস্তিত খৰি টুকুৰাবৰ কাৰণে যিকেইডালতে সেইডাল লৈছোঁ ৰ'ব গাইছ ভাত খান হৈছে না ইমান বেছি বস্তু নাতে লছ হৈ কাৰণে মোৰ বস্তু হাতত যাম এই কাৰ ভাগত কি বস্তু কওঁ চবে কি এটা বস্তু চলি আছে নেকি বাকীগিলা নাখা বাকি হল বুলি কোৱা মনো কিয় হ'ব মই কিমান কাম কৰিলোঁ খৰি আনিলোঁ এতিয়া পিঁয়াজ চপা কাটিম আদা নহৰু মাৰিম আৰু চেৰালে কুনি তই ওপৰে ওপৰে কামখিনি কৰিব আহিছে যা সেই তেতিয়াৰ পৰাই তিনৰ লগ লাগি আলুৱে চলি আছে বেলেগ নাখায় নেকি আমি যি ভাল পাওঁ অঁ আমি লগানে আছোঁ খুৰী আৰু মই কিয় মাংস দি ভাতটো খানাই ইয়াতে দুটাই পুৱাই পুৱাই খানা আৰম্ভ নহওঁতে মাংস দি ভাত হৈ গ'ল এটা পেণ্ডেল হ'লে মোৰ আজি দুটা খানা আছে এতিয়া কয় যাওঁ সেই ভাবি আছোঁ 12টা মানত এটা খাই আহিম আৰু এটা খাব অঁ ভোজো আছে দেখোন আজি কামলাৰ কাৰণে স্পেচিয়েল চাহ আহি গৈছে এক গিলাচ পিঠা আৰু চাহ সৰু মাটি থকা কাৰোবাক বেলেগ আপোনালোকৰ সৰু বাক মাটি থকা বিলাক মই পুৰা বঢ়িয়া টাইমত আছে ভাগ্য ভাল তোমাৰ কপালখন ভাল আপোনালোকে সেই দুটা বাৰ ৰখছি মই দেখছি আহিয়ে কপাল ভাল হ'লি চব পায় খাই লওক সেই কথা খুৰী আমাৰ ৰান্ধনী খুৰী মেইন খুৰী নহ'লে খানা নহয় বেমাৰ হ'লেও তাৰমানে বনা দায়িত্ব সেইকাৰণে সৎকৈ বনাবা নাংগে ভালে কৰিছি নহ'লে ভাগত নাপায় সোনকালে নাখালি আজি কেনে আহিছে এতিয়া পিঠা বঢ়িয়া আহিছে কোনে বনাইছি বাইদেউ বনাইছে বঢ়িয়া পিঠা বনাই লাড়ু বনাই চব বনাব জানে ধুনীয়া ধুনীয়া বনাই ধুনীয়া ধুনীয়া আজি গিলাচ পিঠাৰ সদ দিছি আজি গিলাচ পিঠা নাৰিকল দিছি মিঠাই দিছি বিৰাট টেষ্টি টেষ্টি পিঠা আজি আমাৰ খানা আৰম্ভ হৈছে এই পিঠা বনাই আছো আমি এই খানাটো হ'ল আজি কি আঘোণ মাহৰ পূৰ্ণিমাৰ দিনাখন আমি এই মহোহো খেদি আমি যিখিনি পইচা পালোঁ সেইখিনি পইচা দি আমি আজি খানা খাম বুলি গোটেইখিনি আমি লগ হৈছোঁ আৰু এইটা পিঠা বনাই আছোঁ আঞ্জা কটাখিনিক পিঠা দিম দুটামানে খালাকে আৰু এই অলকাই দালি বহিছি আৰু কিছুমানে আঞ্জা কাটি আছে আৰু জোনালী আহিব নাই বৰ্তমান জোনালী আহিব নাই আহিব অলপ দেৰিকে পিঠা আহি পেলাই ৰেডি হৈছে গৰম গৰম একদম বনাই আছে গৰম গৰম পুৰা ধোৱা ওলাই আছে ইফালে চলি আছে চব্জি কটা কাম সৰু আলু কাটা মানুহ বদলি আছে দিদাৰ পাই দুটামান সিবাৰ দুটামান সেই ঘনাই তথাপিও সৰু বস্তু নাই মই আৰু নিজৰ কামটোত যাওঁ ৰান্ধনীয়ে কামতে ব্যস্ত মোৰ দাঙিব সময় নাই এটা নতুন মেম্বাৰ আহিলা আৰু আলু কাটাত এইবাৰ বিন কাটছি গৰম দুখুনে
মাহিবা ৰ'ব বৰ্মা কওক খানাটো কিহৰ আমাৰ মহিলাসকলে মানে কি বুলি কয় এইটো আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা যে এটা পৰম্পৰা আছে অসমীয়া জাতিটোৰ মহোহো খেদা এটাৰে খানা আমি সকলে মিলি জুলি এটা খানাটো খাম বুলি ভাবিছোঁ আৰু ঈশ্বৰে কি কৰে নাজানো পুৰি কি হ'ল কি কি আঞ্জা হ'ল দালি হ'ল তৰকাৰী হ'ল মাংস হ'ল মাছ হ'ল অসমান ফূৰ্তি বাৰ্তা বাৰু হৈ থাকিব এতিয়া চাওকচোন আমাৰ খানা যোগাৰ কিমান আগবাঢ়িছে কালাৰ কি বুঢ়ী আছে নেমু চব্জি এই দালি আইটেম বহুত আছে মই এই বাচনগিলা ধুই পেলাই আনি আছোঁ এতিয়া এতিয়া ভাত দিয়া হ'ব গুচি যাব কামখিনি মইহে লাগিব কৰিব লাগিব চাম্ভলি আছোঁ নিজৰ বাচন নিজে চাম নিজে চাম বুলি ইফালে আলু ভজা কণী খানা সুধি কওক ডালক উদ্দেশ্য ব্যাখ্যা লগ লাগি আমি হেৰি মাছ সকলোৱে মিলি খানা খাম আৰু আমি দুই এখান ভালে লাগে খানা খাই ভালে পাওঁ আৰু ইমান বছৰ মানে পৰম্পৰা এটা ৰক্ষা কৰিলোঁ আমি বাইদেউৰ গিলাচ পিঠা চাহ খালোঁ আমি গোটেইগিলা ৰাইজে কৈছে আপুনি বঢ়িয়া যাব ইমান ভাল লাগিছে হোৱা নাই নেকি আৰু চবে যি কৰিছে তাৰে মাজতে এখন এখন ময়ো লাৰি দিছোঁ বঢ়িয়া এতিয়া লাহেকৈ ভাতকেইটা খাই আজি খানাটো সমাপ্তি কৰোঁ প্ৰাইজ নে কি কয় আৰু অহা বাৰত গ'লে মহৰ খানা হ'ব বুলি আশা কৰিলোঁ বাকী আপোনালোকে ভিডিঅ'টো চাই কেনে পালে